আরে প্রবে লাগে অভার মাঝে দেবী আরে মনোরা গে হে দেবী কৃষ্ণ কাহু হরি হরি মনোরা গে আহে দেবী কৃষ্ণ মতে পাইলা আরে রাম হরি রাম হরি বোলাদি পর হরি রাম হরি রাম হরি বোলাদি বিদৰ্ভ ৰাজকুমাৰী কণ্ডিল কুঁৱৰী মই আছিলোঁ এদিন জগতৰ গুৰু বিশ্বৰ পণ্ডিত প্ৰাণৰ দেৱতা মোৰ সৃজনাৰ চৰণ বন্দন কৰিছিলোঁ মই ধূপ ধূনা আৰু সহস্ৰ পন্তিৰে সেইবাবে শিশুপাল দৰে ৰাজেন্দ্ৰ মণ্ডলীক কৰি পৰিহাৰ ভাতৃ মোৰ ৰুক্মবীৰৰ কৰি বিৰুদ্ধাচৰণ প্ৰাণৰ মুৰলীধৰ কৃষ্ণক স্বামীৰূপে বৰণ কৰিলোঁ মই স্বয়ম্বৰ মাজে আজি মই মহাসুখে মহা আনন্দে কটাইছোঁ জীৱন এই দ্বাৰকা নগৰীতে ধন্য মোৰ সাৰ্থক জীৱন নাথ অভাগী সেৱা কৰিবা গ্ৰহণ কথা প্ৰিয়ে নাথ কিয় দেখুৱা যে তব বিখন্ন বদন প্ৰকাশ কৰক নাথ আপোনাৰ চিন্তাৰ কাৰণ নাথ ভক্তৰ দুৰ্দশা দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছোঁ নাথ খুলি দিয়ক ৰহস্য দ্বাৰ ভাঙি পাতি কওক বিশেষে আজি কিয়নো প্ৰভু জনাৰ্দনৰ অন্তৰে কৰিছে হাহাকাৰ সুদামা নামে আছিল এক প্ৰিয় ব্ৰাহ্মণ বাল্য বন্ধু মোৰ আপোনাৰ বাল্য বন্ধু হয় প্ৰিয়ে তেন্তে সন্দীপনী গুৰুৰ গৃহত একেলগে বিদ্যা শিক্ষা লাভ কৰিছিল নিশ্চয় প্ৰিয়ে সান্ধিমণি গুৰুৰ গৃহত একেলগে লৈছিলোঁ বিদ্যা শিক্ষা জ্ঞান কিন্তু মায়াময় সংসাৰৰ শৃংখলিত আজি তেওঁ পাক কৰে
বাস কৰে তেওঁ ভগা প্ৰজা